নিযুক্তি পত্ৰ 11 তাৰিখে পালেহেঁতেন, এতিয়া তেওঁলোকে 26 তাৰিখে পাব। আগতে 11 তাৰিখে নিযুক্তি পত্ৰখন লৈ হয়তো কিছুদিন বেছি ঘৰত থাকিব পাৰিলেহেঁতেন, এতিয়া 4 দিনে থাকিব পাৰিব। যোগদানৰ ডেটটো একে থাকিব, 1 জুন। এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ অনুষ্ঠানটো 26 মে' তাৰিখে অনুষ্ঠিত হ'ব। ইয়াৰ লগত 26 মে' তাৰিখে আমি আৰু এটা অনুষ্ঠানৰ আধাৰশিলা কৰিব পাৰিম। গৃহমন্ত্ৰী ডাঙৰীয়াই আজি মঞ্জুৰি দিছে আৰু আজি আমি গধূলি কেবিনেটতো মাটি এলটমেণ্ট কৰিম। সেইটো হ'ল অসমত নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি এখনো সেইদিনাই তেখেতে আধাৰশিলা কৰিব আৰু গুৱাহাটী মেডিকেল কলেজত লগে লগে সাময়িক কেম্পাছৰ পৰা কোৰ্চ আৰম্ভ কৰিব। কিন্তু এইমছৰ কাষত আমি তেখেতসকলক 150 বিঘা মাটি দিম, য'ত নেকি নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটিৰ এটা নতুন কেম্পাছ নিৰ্মাণ কৰা হ'ব। আহমেদাবাদত নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি আছে, গুৱাহাটীতো হ'ব। এইটো এটা অসমৰ কাৰণে যথেষ্ট আদৰণীয় বা যথেষ্ট এটা আদৰণীয় পদক্ষেপ হ'ব। আপোনালোকক আৰু এটা কথা মই জনাব খুজিছোঁ যে অহাকালি আমি অসমত ঔদ্যোগিক বিনিয়োগৰ বাবে প্ৰায় 8,000 কোটি টকাৰ বা তাৰ সম পৰিমাণৰ টকাৰ বিনিয়োগৰ আমাৰ বিয়লি 4 বজাত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, যাৰ জৰিয়তে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা যি বাজেটত আমি উল্লেখ কৰিছিলোঁ, সেই কামৰো আমি শুভাৰম্ভ কৰিম। ইতিমধ্যে আপোনালোকে জানে যে নিযুক্তিৰ ক্ষেত্ৰত আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন 2টাই পৰীক্ষাৰ ফলাফল দিলে। এডুকেশ্যনৰ মাধ্যমিক যিটো বিভাগ তেখেতসকলে তাৰ ফলাফল দিলে। আজি ৰাতিপুৱা অসম আৰক্ষী, ফৰেষ্ট আৰু এক্সাইজ ডিপাৰ্টমেণ্টৰ ফলাফল ঘোষিত হ'ল। আজি নিশা মাজভাগলৈ LP আৰু ME স্কুলৰ শিক্ষকৰ ফলাফল ঘোষণা হ'ব। 10 তাৰিখে হেল্থ ডিপাৰ্টমেণ্টৰ 3rd গ্ৰেড পোষ্টসমূহ আৰু কিছু 4th গ্ৰেড পোষ্টৰ ৰিজাল্ট ঘোষণা হ'ব। কিন্তু যি প্ৰায় 1900 4th গ্ৰেড হেল্থ ডিপাৰ্টমেণ্টৰ পোষ্ট আছে, তাৰ ফলাফল ফাইনেল ৰিজাল্ট ঘোষণা কৰোঁতে আৰু 3-4 দিন ডিপাৰ্টমেণ্টক প্ৰয়োজন হ'ব। অৰ্থাৎ আমি বাই 14th এই গোটেই কামখিনি আমি শেষ কৰিব পাৰিম। আৰু এই গোটেই কামখিনি যদি আমি ভবামতে শেষ হয়, 45,000 প্লাছ নিযুক্তি আমি অহা 26 তাৰিখে কৰিব পাৰিম। ইতিমধ্যে বিভাগসমূহক আমি জনাই দিছোঁ যে তেওঁলোকে পোষ্টিং অৰ্ডাৰ আদি যাতে এই সময়খিনিৰ মাজত প্ৰস্তুত কৰি ৰাখে, যাতে আমি 26 তাৰিখে নিযুক্তি পত্ৰ দিয়াৰ লগে লগে 1 জুনত সকলোৱে যোগদান কৰিব পাৰে। আৰু এটা কথা আমি উল্লেখ কৰিব খুজিছোঁ যে খুব কম দিনৰ ভিতৰতে মাধৱদেৱ কলাক্ষেত্ৰ যি ধৰণে আমি সমাপ্ত কৰিলোঁ, সেই ধৰণে বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো জন্মভূমিত প্ৰজেক্ট চলি আছে, সেইটো আমি এই বছৰৰ ভিতৰতে শেষ কৰিব খুজিছোঁ। অহাকালি ৰাতিপুৱা মই বৰদোৱাত যাম, যাতে প্ৰজেক্টটো এবাৰ ৰিভিউ কৰিব পৰা যায়। আৰু আমাৰ চেষ্টা যে লাহে লাহে যাতে আমি হাতত আগবঢ়োৱা গোটেই কামখিনি আমি নিৰ্ধাৰিত সময়ত শেষ কৰিব পাৰোঁ। অহাকালি দিনৰ বিয়লি 4 বজাত চৰকাৰৰ 2 বছৰৰ সাফল্যৰ ওপৰত আমি এখন বহলাই সাংবাদিক মেল কৰিম।
গতিকে আজি মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই আপোনালোকৰ যদি এই সম্পৰ্কত কিবা জানিব আছে বুজিব আছে আপোনালোকে প্ৰশ্ন কৰিব পাৰে হ'ব এইটো এটা বজাৰত ওলোৱা শব্দ এটা যে অভাৰলেপিং এইটো সাধাৰণতে যিকোনো পৰীক্ষাতে কোনোবা এজন ল'ৰাই এই বছৰ ACS পালে অহা বছৰ IS পালে তেতিয়া ACS পোৱা ল'ৰাজনেতো IS পোৱালৈকে গুচি যাব গতিকে ই এটা নিত্য নৈমিত্তিক এডমিনিষ্ট্ৰেটিভ ৰিজন এটা অভাৰলেপিং আছে না আমি কেতিয়া গম পাম 1 তাৰিখে যেতিয়া ল'ৰাই জইন কৰিব 15 মে তাৰিখে আমি গম পাম যে কিমান ল'ৰাই যোগদান নকৰিলে আজি দিনটোতো আমি কোনো একো গম নাপাওঁ এটা শব্দ এটা কিছুমান মানুহে উলিয়াই দিছে অভাৰলেপিং মোৰ যিমান দূৰ জানো যে কোনো ক্ষেত্ৰতে 4% বা 5%ৰ ওপৰত অভাৰলেপিং নাথাকে আজি আমাৰ অসম আজিলৈকে আমি 41,920 নিযুক্তি কৰিলো তাতো 1%ও অভাৰলেপিং নাই কিন্তু ইয়াত এটা আমাৰ গ্ৰেড 3 গ্ৰেড 4ত এটা কৰিবলগীয়া কাম আছে যে 15 মে তাৰিখে জুনত 1 জুনত এপইন্টমেন্ট লেটাৰ লৈ 15 জুনলৈকে তেওঁলোকৰ জয়নিং ডেট থাকিব 15 জুনৰ পিছত চৰকাৰে ডিপাৰ্টমেন্টৰ পৰা ৰিপৰ্ট ল'ব যে কিমানে জইন কৰিলে কিমানে জইন নকৰিলে তাৰ পিছত সংখ্যা এটা আহি আমাৰ সন্মুখত ওলাব পাৰে আজি যিবিলাক মই এজন বিধায়ককো দেখিছো যে যি মনত ইচ্ছা হৈছে তাকে কৈ আছে মোৰ এটাই প্ৰতিশ্ৰুতি যে 1 লাখ ল'ৰা ছোৱালীৰ নামে সৈতে আপোনালোকক মই ডাইৰেক্টৰী এখন বনাই দিম গোটেই নিযুক্তি প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত আপোনালোকে ঘৰে ঘৰে গৈ হিচাপ কৰিব যে 1 লাখ হ'ল নে নাই এতিয়া মোৰ প্ৰক্ৰিয়াটো শেষ হোৱা নাই কাৰণ আমি অহা মাহত মোৰ আশা কৰিছো যে জুলাই মাহৰ ফাৰ্ষ্ট উইকত আমি আৰু 10,000 পোষ্টৰ এডভাৰটাইজ দিম 10,000 প্লাস হ'ব এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টত বহুত পোষ্ট খালী আছে এডুকেশ্যন ডিপাৰ্টমেন্টত আৰু পোষ্ট খালী আছে গতিকে 10,000 আৰু এডভাৰটাইজ হ'ব মইতো এতিয়ালৈকে 1 লাখ নম্বৰ জনে চাকৰি পোৱা বুলি কোৱাই নাই যিদিনাখন 1 লাখ নম্বৰ জনে চাকৰি পাব তেওঁক আপোনালোকৰ আগতে আনি দেখুৱাম যে এওঁ 1 লাখ নম্বৰ এটা তাৰ পিছতো কোনোবা মানুহৰ এক্সিডেন্ট হ'ব পাৰে কোনোবা IS পাব পাৰে দুই এটা খালি থাকিব পাৰে এটো বেলেগ কথা কিন্তু 1 লাখ সংখ্যাটো আমি গৈ চুই দিম একদম গন্তিয়ে সৈতে 1 লাখ আৰু এটা আপোনালোকে জানি ল'ব লাগে যে তৰুণ গগৈ চৰকাৰৰ দিনতে 2005তে অসমত FRBM আইন সংশোধন হৈছে যে ৱেটিং লিষ্ট পৰীক্ষাত থাকিব নোৱাৰিব যোনে ৱেটিং লিষ্ট দিব তেওঁ 3 ইয়াৰ্স জেল হ'ব এটা আপোনালোকে আসাম FRBM Act 2005 পঢ়ি ল'ব যে কোনোবা ডিপাৰ্টমেন্টে যদি ৱেটিং লিষ্ট বনায় তেওঁ 3 বছৰ কাৰাদণ্ড হ'ব এটো 2005ত তৰুণ গগৈ চৰকাৰৰ দিনতে এই আইন পাছ হৈ গৈছে বিধানসভাত আৰু তেতিয়াৰ পৰা অসমত ৱেটিং লিষ্ট নাথাকে এটা 15 মেত আমি গম পাম জয়েন কৰাৰ পিছত কিবা পোষ্ট থাকিব নাথাকিব সেই সময়ত 15 মেৰ পিছত আমি যি সিদ্ধান্ত ল'ব লাগে আইনৰ গণ্ডিত থাকি আমি যি সিদ্ধান্ত ল'ব লাগে আমি ল'ম প্ৰায় 8,000 কোটি টকা যিটো উদ্যোগিক ক্ষেত্ৰত বিনিয়োগ কৰা হ'ব এইটো অলপ ক'ব সেইটো অহাকালি কোম্পানীবিলাক আহিব পেপচিয়ে ইয়াতে পটেটো চিপছ বনোৱা কোম্পানী কৰিব এই ধৰণৰ বিভিন্ন তিনিটাকৈ নতুন সিমেন্ট উদ্যোগ আহিব এনেকুৱা বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক কাৰ ম্যানুফ্যাকচাৰিং আছে অহাকালি আপোনালোকটো থাকিবই আৰু এইটো আৰম্ভণি আমাৰ লগত আৰু 7-8,000 কোটি টকাৰ প্ৰপোজাল আছে আমাৰ বহুতখিনি মানুহৰ ইনকুৱাৰী অসমক লৈ আহি আছে যোৱা কেদিন মই কৰ্ণাটকত থাকোতে বহুত ইন্ডাষ্ট্ৰিয়েলিস্টেও মোক লগ কৰিছে আহিব খুজে অসমত সেইটো এক জায়গাত আলোচনা চলি আছে আজিও কি জানি মই যিমান দূৰ জানো টাটা কোম্পানীৰ মানুহে জাগিৰোডৰ HPC কমপ্লেক্সটো চাব আহিছে কি আগবাঢ়ে নাজানো কিন্তু বিভিন্ন জনে অসমত ঘূৰিয়ে আছে আজি প্ৰত্যেক দিনাই কোনোবা এজন নহয় কোনোবা অসমত আহিয়ে আছে চাবৰ কাৰণে কোনোবা উজনি অসমত গৈছে কোনোবা নামনিত গৈছে কোনোবা যোগীঘোপাত গৈছে
বিভিন্ন স্থানত তেওঁলোক যোৱা অহা কৰি আছে কিন্তু অহাকালি আমি 8,000 crores ক'ৰবাত 200-300 কম হ'ব পাৰে মই আন্দাজত কৈছো অহাকালি বুজাবুজি চুক্তি স্বাক্ষৰিত হ'ব 11 জেগাত 26 তাৰিখে হ'ব 11 তাৰিখে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন নহ'ব প্ৰাইমেৰীলি গৃহমন্ত্ৰী ডাঙৰীয়া মণিপুৰৰ কাৰণে তেখেত ব্যস্ত আছে 26 তাৰিখে তেখেতে দিন দিছে লগত আমাকো অলপ সময়ৰ প্ৰয়োজন আছিলে কাৰণ ইমানবিলাক ট্ৰেন্সফাৰ পোষ্টিং নিজৰ জিলা বিচৰা ছোৱালীবিলাকক অলপ ভাল জাগাত দিয়া বৰাক ভেলীৰ মানুহক বৰাক ভেলীক পঠোৱা আমাৰো অলপ কাম আছিলে আমি দিনে ৰাতিয়ে লাগি কৰি দিলোহেঁতেন কিন্তু যিহেতু গৃহমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱাই মোক ফোনত ক'লে যে মই এইকেইদিন নাহো 26ত আহিম বোলো ঠিক আছে জয়নিংটো 1 জুনতেই আছিলে গতিকে জয়নিঙত কোনো খেলি মেলি নহয়